everyone, welcome back to my channel. I hope you all are doing great and happy friendship day to all of you guys. আপোনালোকে চাগে ভাবিছে যে মই 2-1 বছৰ ক'ত আছিলোঁ আৰু হঠাতে আজি ব্লগিং আকৌ ষ্টাৰ্ট কৰি দিলোঁ। মাজতে মোৰ ফোনটো বেয়া হৈ গ'ল, যিটোৰে মই ভিডিঅ' কৰি আছিলোঁ। মাজত আকৌ মোৰ বিয়া আহিলে, চ' তেনেকৈ মানে নতুন ঘৰত গৈ সেটেলমেণ্ট অলপ হোৱাৰ টাইম লাগে ন চবকে, তো সেইকাৰণে মোৰ ভিডিঅ' কণ্টিনিউ কৰা হোৱা নাছিলে। কিন্তু একো নাই, এতিয়া মই ভাবিছোঁ যে আকৌ মই ষ্টাৰ্ট দিম। আপোনালোকে দি থকা মৰমবোৰ যাতে মই আকৌ ঘূৰাই পাওঁ, তাৰে মই আশা ৰাখিছোঁ। আৰু আজি ফ্ৰেণ্ডশ্বিপ ডে' বুলি মই অকণমান ভাবিছোঁ যে ওলাই যাওঁ। ওচৰতে আমাৰ এখন কেফে আছে, লুইট ভিষ্টা বুলি। এই কুকুৰকেইটা চাওকচোন, ইমান উৎপাত কৰি আছে। তাতে ওলাই যাম বুলি ভাবিছোঁ। চ' আপোনালোকক দেখাম জেগাটো কেনেকুৱা। চ' অলপ ভিডিঅ'টো চাই থাকক। কেফেখনৰ এণ্ট্ৰেঞ্চখিনি খুবেই ধুনীয়া, চাওকচোন। লাইটিং আৰু গছ গছনিৰে ফুলেৰে ইমান ধুনীয়াকৈ সজাই ৰাখিছে, সেইবাবে বহুত ধুনীয়া লাগে ইয়াতে বহি অকণমান চিল মাৰি। আৰু এয়া ভিতৰৰ ফালে ডাইনিং এৰিয়া আছে ইফালে, আৰু ইফালে হল এৰিয়া আছে। এইটো আচলতে কেফেটেৰিয়া প্লাছ আপোনাৰ গেষ্ট হাউচৰ বাবেও হয়। ইয়াতে আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে, আৰু এইটোৱে ইয়াতে আপোনালোকে খাবও পাৰে। ডাইনিং এৰিয়া বা ৰুমত লৈও খাব পাৰে। আৰু এইটো ছিটিং এৰিয়া হয়। ছিটিং এৰিয়াটোতো বহি আপোনালোকে চিল মাৰিব পাৰে। আমি ওপৰত বেছি ভাল পাওঁ, কাৰণ ওপৰৰ পৰা তলৰ ভিউটো বহুত ধুনীয়া আহে। বলক আপোনালোকক মই এবাৰ ভিউটো দেখাই দিওঁ। अब तो ऐसा लगता है यार कि सारे दोस्त बिछड़ गए हैं। पहले तो कभी कभार मिल लिया करते थे, फ़ोन पे बात कर लिया करते थे, अब तो वो भी नहीं हो पाता। अब तो सिर्फ इंस्टा स्टोरी और व्हाट्सएप स्टेटस में ही रिप्लाई करते हैं। उससे ज़्यादा दोस्ती को वक्त देने की इजाज़त ज़िंदगी ने हमसे छीन ली है। তো আমি খালোঁ ধুনীয়াকৈ, আৰু এতিয়া খাই বৈ ঘৰলৈ যাবলৈ ওলালোঁ। আৰু ভাল লাগিল ইয়াতে টাইমটো স্পেণ্ড কৰি। ত' আমাৰ ফ্ৰেণ্ডটোক বাই বাই কৰি দিওঁ। উমা বাই বাই। কেনেকুৱা লাগিল আজি? ই বহুত ওখ তাৰ মানে, বুজিবা। ঘৰ আহিলোঁ, আৰু ঘৰ আহি পাই মই ডিনাৰটো ৰেডি কৰিলোঁ। আৰু মোৰ পুৰণা ফ্ৰেণ্ড যিখিনি আছিলে, সিহঁতেতো আহিব নোৱাৰিলে বা ময়ো লগ কৰিব নোৱাৰিলোঁ, কাৰণ আজিকালি সেয়াই আৰু চবেই নিজৰ নিজৰ লাইফত কিবা না কিবা কৰিয়ে আছে। তো সেনেকৈ সময় সুবিধা নহয় এটা দিনত তেনেকৈ যদি আহিব বিচাৰোঁ, কাৰোবাৰ কিবা নিমিলে। চ' সেইকাৰণে সময়বোৰ যে মানে গৈ আছে, আৰু মানুহবোৰৰ মানে লগ পোৱা বা এইবোৰ যে কমি কমি আহি আছে, এইবিলাক কেতিয়াবা ভাবিলে অলপ বেয়াও লাগে। আগতে মন গ'লে আমি প্লেন বনাইছিলোঁ, গৈছিলোঁ। তো এতিয়া আৰু সেইবোৰ বস্তু যে লাহে লাহে কমি আহিছে, সেইকাৰণে অলপ বেয়া লাগে। একচুৱেলি ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে মোক লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' গাইজ, আই উইল চি ইউ নেক্সট টাইম। বাই।